নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে সপোন আৰু আজি মই আপোনালোকৰ ওচৰত এইটোৱে ক'বলৈ আহিছোঁ যে এই মাত্ৰ যিটো সব ছ'চিয়েল মিডিয়া হওক বা নিউজ চেনেলত হওক যিটো চলি আছে যে আমাৰ জুবিন দাক হয়তো কিবা কনস্পিৰেচি কৰি পিনি মৰা হৈছে নেকি, কিবা এটা জৰুৰ ৰহস্য সোমাই আছে যিটো আমি এজ এ মানে জুবিন প্ৰেমী ৰাইজ যাক আমি জুবিন দাক জান প্ৰাণ ভাবোঁ, যোন আমাৰ কাৰণে চব হয়, যাৰ কাৰণে আমি এই ৩-৪ নিশা দিন আমি এক কৰি পিনি তেওঁ মাত্ৰ এটা কেনেকৈ তেওঁক এবাৰ চাব পাৰোঁ সেইটোৱে চবৰে সপোন লৈ পিনি আমি যিটো ধৰণে ৰখি আছোঁ সেই দৃশ্যবোৰ চাই আৰু এতিয়া যিখিনি কথা ওলাই আহিছে সেইখিনি শুনি বিৰাটে আচৰিত আৰু মানে বিশ্বাস কৰিব নোৱাৰা কিছুমান কথা ওলাই আহিছে। আৰু যিহেতু মোৰো আজি ৩-৪ দিনৰ পৰা যেতিয়াৰ পৰা মই এই ঘটনাটোৰ বিষয়ে শুনিছোঁ মোৰ মাইণ্ডত এটাই কথা চলি আছিলে আৰু সেইটো হ'ল তেওঁ সাঁতুৰি পিনি তেওঁ যদি পানীত ডুবি পিনি চিজাৰ হৈ পিনি হেৰি হৈছে তেতিয়াহ'লে সেই ভিডিঅ'খিনি ক'ত, যেনেকৈ মানুহে ইমানখিনি ভিডিঅ' বনাইছিলে, চবে ইমান তেওঁ ভাগৰ ভিডিঅ' বনাই পিনি তেওঁ ইয়তত যোৱাৰ পৰা লৈ পিনি তেওঁ গান গোৱা ইচ এণ্ড এভৰি ক্লিপ যদি মানুহৰ হাতত আছে তেওঁ লগত থকা ব্যক্তিবোৰত, তেতিয়াহ'লে এই ভিডিঅ'টো ক'ত য'ত তেওঁলোক কোনোবাই কোৱা স্কুবা ডাইভিঙত গৈ পিনি তেওঁ বোলে সেই হৈছে, সেই স্কুবা ডাইভিঙৰ ভিডিঅ'টো ক'ত, সেইটোতো আমাক লাগে, সেয়া তেনেকুৱা একো ভিডিঅ' নাই। তাৰপিছত ছিংগাপুৰ হস্পিটেলত যেতিয়া সোধা হৈছে, ছিংগাপুৰ হস্পিটেলত এইটো কোৱা হৈছে যে তেওঁ কজ অফ ডেথ হৈছে ড্ৰাউনিং, যিটো মানে পানীত ডুবি পিনি। চ' মই চাওক এইটো চব নিউজৰ ইচ এণ্ড এভৰি নিউজ চেনেলত চলি আহি আছে, মই মুঠতে এটাই আমাৰ অসমবাসীৰ ৰাইজক এইটোৱে ক'বলৈ আহিছোঁ যি জুবিন দাই অকল অসমবাসীৰ ৰাইজৰ কাৰণে কৰি গ'ল, সদায় অসমৰ কাৰণে ভাবিলে, যোনে বম্বে নিচিনা জেগা মুম্বাই নিচিনা জেগা এৰি পিনি আমাৰ মাজত থাকিলে, আমাৰ এক হৈ পিনি থকা মানুহজনক যাতে আমি তেওঁ সদগতি পাওক আৰু তেওঁৰ লগত যদি কোনোবাই কিবা ফাউল প্লে কৰিছে বা কিবা হৈছে এইটো আমাৰ পাব্লিকৰ ডিউটি হয়, আমি তেওঁ ফেন হয়, আমাৰ জুবিন দা আমাৰ আজি এনেকুৱা লাগিছে যে আমাৰ দেহৰ মঙহ এটুকুৰা গুচি গ'ল, তো সেই জুবিন দা তেওঁ যাতে আত্মাই শান্তিত থাকক, অশান্তি নাপাই পিনি, আৰু এই বস্তুটো আমি ফাইণ্ড আউট কৰিবলৈ কাৰণে লাগিলে যিয়ে কৰিবলগীয়া নহয়, আমি এইটো প্ৰতিজ্ঞা লওঁ আহক ৰাইজ কি আমি ট্ৰুথ যিটো সঁচা এইটো যাতে আমি সন্মুখত আনিব পাৰোঁ। বহুত কথা থাকিব, বহুত ৰিজনত হয়তো ওলট পালট কৰিবলৈ ট্ৰাই কৰিব, বহুতে বহুত কিবা কৰিব পাৰে, কিন্তু আমি যাতে গিভ আপ নকৰোঁ, আমি যাতে সঁচাটো ফাইণ্ড আউট কৰি উলিয়াব পাৰোঁ। কিয় কিছুমান কুৱেশ্যন আছে, যেনে এতিয়া সিদ্ধাৰ্থ শৰ্মা যোন তেওঁ শ্বেডো নিচিনাই ঘূৰি ফুৰে, চাহৰ নিচিনাই সদায় লগত, কিয় তেওঁ দিল্লীত ৰখি গ'ল, কিয় লগত ইয়ালৈকে গুৱাহাটীলৈকে নাহিলে, তেওঁ যদি একো ভুল কৰা নাই, তেওঁ যদি একো হেৰি নাই, তেতিয়াহ'লে তেওঁ কিয় ভয় কৰিছে? অসমবাসীৰ ৰাইজ পাগল নহয় আমিবোৰে তেওঁক যে একদম ঘপককৈ কোনোবাই মাৰিব ল'ব বা কিবা, আমিতো সত্যটো জানিব খুজিছোঁ আৰু সত্যটো ক'বলৈ কাৰণে তেওঁ ভয় কৰি পিনি নহাটোতো কোনো ৰিজন নাই। আচ্ছা, ছেকেণ্ড কথা হ'ল কি, তেওঁ যেতিয়া মেনেজাৰ এজ এ মেনেজাৰ তেওঁ কিয় গুৰুত্ব নিদিলে যে জুবিন দাই দুদিনৰ পৰা টেবলেট লোৱা নাছিলে, মেডিচিন লোৱা নাই, আৰু যেতিয়া তেওঁ জানে পানীত যাব নালাগে, জুইৰ পৰা দূৰ থাকিব লাগে, চব কিছু কথা জনাৰ পিছতো তেওঁ কিয় আগবাঢ়ি যাব দিলে, পানীত যাব দিলে? আচ্ছা, জুবিন দাই বাৰু কাৰো কথা নামানে, হ'ব পাৰে জিদ কৰিলে, তেতিয়াই তেওঁ কিয় ছিংগাপুৰ অথৰিটিজ যোন সেইখিনিত আছিলে পানীত, সেই মানুহকেইজনৰ ছিংগাপুৰিয়ানকেইজনক কিয় নক'লে যে আপোনালোকে মনা কৰক, তেওঁ মেডিকেল হিষ্ট্ৰী আছে, তেওঁক নজনাব, খালি মনা কৰি দিয়ক? এনেকুৱা বিভিন্ন ধৰণৰ কথা এতিয়া আমাৰ চবৰে মনত হৃদয়ত আছে, থাকিব যেতিয়ালৈকে চল্ভ নহয়, আৰু আমাৰ ডিউটি হয় যে তেতিয়ালৈকে আমি এৰিব নালাগে, এনেকুৱা ভাবিব নালাগে যে যেতিয়ালৈকে ভাইৰেল হৈ আছে তেতিয়ালৈকে তাৰপিছত পাহৰি যোৱাটো আমাৰ এনেকুৱা নহয়, এইটোৰ ক্ষেত্ৰত আমি লাগি থাকিব লাগিব। নহ'লে মনত ৰাখিব, আজি কেইবাবছৰ বয়স অকল মনত ৰাখিব, যি শ্ৰীদেৱী চবৰে প্ৰিয় শ্ৰীদেৱী যেনেকুৱা হৈছিলে, ঘটনাটো অলপ তেনেকুৱাই লাগিছে এতিয়া দেখাত,
তেওঁ তেনেকৈ ডুবাই গৈছিলে আৰু কজ অফ ডেথ আজিও মোৰ মনত আছে, ড্ৰাউনিঙে আছিলে। তেওঁ এজন মোৰ বহুত প্ৰিয় আছিলে। আজি আকৌ এই কজ অফ ডেথ ড্ৰাউনিং শুনি মনটো মানে কিবা ইচাদ বিচাদ কৰি আছে। আৰু মই আপোনালোকৰ ওচৰত হয়তো চবেই এতিয়া নিউজত এইবোৰকে দেখাই আছে। এয়া প্ৰধান আমাৰ এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ, জানিবলৈ কাৰণে, যিটো আমি আজি 3 দিনৰ পৰা ভাবি আছিলোঁ যে হয়তো জুবিন দা চিজাৰ হৈ পিনি এনেকুৱা হ'ল বা কিবা। এতিয়া কিন্তু কাহানীটোত এতিয়া তেওঁৰ মৃত্যুৰ কিবা ৰহস্যবাণী হৈ গৈছে, য'ত নেকি এইটো শুনিব পোৱা গৈছে। বহুতখিনি এতিয়া চবেই চায়ে আছে হ'বলা, বহুতখিনি স্ক্ৰীনশ্বটছ আহিছে য'ত এইটো কোৱা হৈছে যে জানি শুনি কোনোবাই ফাউল প্লে' কৰা নিচিনা বুলি গম পোৱা হৈছে। যিটো যদি হয় এইটো বহুত ডাঙৰ কথা হ'ব। আৰু আমি এজ এ জুবিন প্ৰেমী, জুবিন ফেন হৈ পিনি যাতে আমি এই কেছটোত গিভ আপ নকৰোঁ। আৰু ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে এইবোৰ চব মিছা হওক। কিন্তু তথাপিতো যদি কিবা এনেকুৱা হৈছে এইটো বহুতে বেয়া হ'ব। আৰু দুসৰা কথা হ'ল কি, হ'বও পাৰে যদি এনেকুৱা, যদি এইটো নহয়, যদি হয় ইয়াত যদি বহুত কথা আৰু ফাউল প্লে থাকিবও পাৰে। কোনো কনফাৰ্মটো এতিয়ালৈকে আমি কৰিব নোৱাৰোঁ দিয়কচোন। ফাউল প্লেও হ'ব পাৰে, আমিও কনফাৰ্মটো ক'ব নোৱাৰোঁ। নহ'বও পাৰে, নহওক এইটোৱে আমি চবেই বিচাৰোঁ যে এইবোৰ চব একো এনেকুৱা নহওক। আৰু দুসৰা কথা হ'ল কি, এনেকুৱা এখন আইলেণ্ডত কিয় গৈছিলে য'ত টুৰিষ্ট বোলা বস্তুটো নাযায়, বহুত কম যায়। ছেকেণ্ড থিং, যেতিয়া আগদিনাখন ইমান তেওঁলোকে পাৰ্টি কৰিছে, দেৰি লেট নাইট পাৰ্টি কৰিছে, খোৱা মেলাত দেৰি, তেতিয়া ৰাতিপুৱা উঠি ইমান লৰালৰিকৈ জুবিন দাক ইহঁতত লৈ যোৱা কি প্ৰয়োজন আছিলে? কি এনেকুৱা আছিলে যে হাবাথুৰি খাই যে তেওঁক লৈ যাবই লাগিছিলে? তাৰপিছত লৈ যোৱাৰ পিছত তেওঁ যেতিয়া পানীত জাপটো মাৰিছে, জাম্প কৰাৰ পিছত চবেই ভিডিঅ'টো দেখিছে, ভাইৰেল ভিডিঅ'টোত, যে তেওঁ কেনেকৈ ষ্ট্ৰাগল কৰিছিলে। আচ্ছা, তেওঁ পাৰত আহিলে, পাৰত অহাৰ পিছত কি হ'ল? তেওঁলোকে যে কৈছে স্কুবা ডাইভিঙত তেওঁ ঢুকালে, চিজাৰ হৈ পিনি হেৰি হ'ল, সেই ভিডিঅ'বোৰ ক'ত? এনেকুৱা বহুত ধৰণৰ কুৱেশ্যন এতিয়া চবৰে মাইণ্ডত আছে। জাষ্ট বিকজ এতিয়া আমি জুবিন দা, যিহেতু এইটো সঁচা কথা যে এতিয়া আমি চব শ্বকত আছোঁ। কিন্তু যদি ইয়াত কিবা ফাউল প্লে হৈছে তেতিয়াহ'লে আমি এইটো শপত চবেই জুবিন দা নামত এইটো শপত ল'ব লাগিব যে এনেকৈতো যদি হৈছে কিবা উল্টা পুল্টা, তেতিয়াহ'লে আমি এইটো এৰিব নালাগে। আৰু আমাৰ ছাইডৰ পৰা আমি এইটো নিবেদন জনাব লাগিব আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা দাক, ইয়াৰ ওপৰত যাতে ইনভেষ্টিগেশ্যন হওক। আৰু ছেকেণ্ড থিং, সিদ্ধাৰ্থ শৰ্মাৰ ওচৰত থকা মোবাইল ফোন, জুবিন দাৰ মোবাইল ফোনটো কেলে আছে, প্লাছ তেওঁলোকৰ মোবাইল ফোনো যাতে চব এক্সামিনেশ্যনৰ কাৰণে যায়। যদি কিবা ডিলিট হৈছে বা কিবা, এইবোৰ যাতে জুবিন দাহঁত ছিংগাপুৰ যোৱাৰ পৰা লৈ পিনি তাৰ আগৰ মেছেজেছ বা কল লগ চব যাতে এইবোৰ ভালকৈ যাতে এক্সামিনেশ্যনৰ কাৰণে দিয়া যায় বুলি মই বিচাৰিছোঁ। আৰু আশা কৰোঁ আমি চবেই যাতে এই বস্তুখিনিৰ কাৰণে আহ্বান জনাওঁ, নিবেদন কৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক, আৰু গিভ আপ যাতে নকৰোঁ। চাওক, মুখ্যমন্ত্ৰীয়ে য'ত নিজে কৈছে যে কজ অফ ডেথ ছিংগাপুৰ হস্পিটেলৰ পৰা ড্ৰাউনিং বুলি দিছে, তো আমি এইখিনি যাতে ফাইণ্ড আউট কৰিব পাৰোঁ। আজিলৈ ইমানতে শেষ কৰিছোঁ। প্লিজ লাইক এণ্ড শ্বেয়াৰ কৰি দিব, আৰু পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং। চি ইন মাই নেক্সট ব্লগ। জয় আই অসম, জয় জুবিন দা। জুবিন দা যাতে সদায় অমৰ হৈ থাকক আৰু আমাৰ মাজতে থাকক। লাভ ইউ জুবিন দা।